নমস্কাৰ, এয়া নিবেদন কৰিব লৈছোঁ। আমি মদ খাওঁ, সেয়ে আমি মদাহী। ৰাতি গাঁৱলীয়া ৰাস্তাত বাগৰি পৰোঁ আৰু পাৰ কৰোঁ উজাগৰ ৰাতি। কিন্তু এচাম পণ্ডিতে মদ খায়, তথাপিতো সেইজন কোনো সভাৰ মুখ্য অতিথি। আৰু সেইজনে মদ খাই ৰাতি উজাগৰি নিশা পাৰ কৰে কোনো পৰস্ত্ৰীৰ শয্যালগৰী হৈ। বাহ বাহ মোৰ মানুহ সমাজ। গাঁওখনৰ পানী যোগান আঁচনি ঘৰটোত ৰাতি সোমাই পৰোঁ মই দুৰ্ঘোৰ মদাহী। সেই ঘৰটোৰ পৰা পানী নোলায়, মাথো ওলাই মই মদাহী চিঞৰ। দুই এটা অশ্লীল কথা, মাজে মাজে অশুদ্ধ ইংৰাজীত গালি পাৰোঁ সিহঁত বিষাচতক। খেতি বাতি চাৰখাৰ, BPL কাৰ্ডৰ ৰেচনেৰে পেট পুৰাইছে গাঁৱৰ গঞাই। আমোলাসকল মহানগৰী কোনোবা এটা কোণত খুব সুখেৰে আছে। নাই কাৰো চিন্তা, গাঁও জ্বলিছে জ্বলক, মানুহ মৰিছে শুকাই মৰক। মন্ত্ৰী আমোলাৰ কি যায়, আমোলাই মনিটৰত সকলো ঠাইৰ কাম ৰানিং বুলি ওপৰলৈ ৰিপৰ্ট দিব। কিন্তু গাঁৱৰ মই মদাহীয়ে মদ খাই চিঞৰ তেতিয়াই মাৰিম। চহৰলৈ যোৱা ৰাস্তাত বিশাল গাঁত, সঁচাই বৰ সুন্দৰ। মই মদাহী শুই থাকিব পাৰিম, আৰু তহঁত মন্ত্ৰী আমোলা শুই পৰিবি অন্ধকাৰ কোন নিজান কোঠাৰ মাজত। ৰাতি 11 বজাত মই ঘৰ সোমাম। মই বিচাৰিম পত্নীক ভাত, কিন্তু মই এটা কথা গম নাপাম মোৰ পোনাটোৱে কি খাই শুলে। ঘৈণীয়ে কেইটামান ভাত দিব আৰু ক'ব ব'লক শুৱকগৈ। মই মদাহী শুই পৰিম বাঁহৰ বিচনাত। নেদেখিব কোনো সপোন, বেলি আকৌ ওলাব পূবৰ আকাশত। এচাম ভদ্ৰ মানুহক মানুহেই বৰমালা পিন্ধাব। আমি মদাহী আকৌ ৰাতি 5টা পেগ মাৰি শুই পৰিম সেই পানী নোলোৱা ঘৰটোত। আৰু তহঁত শুই পৰিবি অন্ধকাৰ কোঠাত কোনোবা পৰস্ত্ৰীৰ লগত। চাল্লা ধিক মানুহ সমাজ। ধন্যবাদ।